ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক সকলো ভালে কুশলে আছে নহয়? আজি আবেলি বাৰান্দাৰ তলতে বহি আছোঁ। বহি থাকি ভাবিলোঁ মিষ্টাৰক সুধি চাওঁ ৰ'বচোন, আম পাৰি দিয়ে নে নিদিয়ে। আম পাৰি দিবানে? উঠিব লাগিব, উঠি কেনে পাৰি দিয়া। খাওঁ খাওঁ লাগি আছে। বেছি নাই বাৰু আম, 4-5টামান হ'ব আৰু। আছে 10-15টামান আছে, তাতকৈ বেছি নাই। আপোনালোকে খাব নেকি? যদি খাই পাৰি দিওঁ আপোনালোকক। এওক আজি আম গছত উঠাই দিওঁ, ব'লক ফ্ৰেণ্ডছ। আজি মই এওক দি আছোঁ। এইদিনাখনে মোক জ্বলালে, আজি মই জ্বলাম। গছৰ ওপৰত উঠাই এইখন দেখিছেনে? চুৰি কটাৰী লৈ আহিছোঁ। পকা আম তলত পাৰিব দিম আৰু ওপৰৰ পৰা তামচা চাব। ব'লক, পিছে আজি গছত উঠিব বাপেকে। সেইকাৰণে গাঁৱৰ ল'ৰাৰ লগত বিয়া হ'ব লাগে, দেখিছেনে বাৰু? একে হেৰিতে গছত উঠি গ'ল। অঁ, তুমি আজি আম পাৰি দিবা, মই খাম দেই। সেইকাৰণে ফ্ৰেণ্ডছ, গাঁৱৰ ল'ৰাৰ লগত বিয়া হ'ব, এনেকৈ গছত উঠি উঠি আম চাম পাৰি দিব। এই মোৰ মানুহটো দেখিছেনে? খাব খোজাৰ লগে লগে গছৰ ওপৰত উঠি গৈছে। এওঁ এতিয়ালৈকে গমেই পোৱা নাই। পকিছে বঢ়িয়া। এইটো আনাচোন, মানে লৈ আহা। कुछ कर नहीं सकता। वाह, क्या आम है। কি কৰা জালা জালা সিদিনাখনে যে দিছিলা, জালা মাৰি দিছিলা। মোৰ বুদ্ধি আছে ৰবা। এইকাৰণে মই গাছত উঠাই দিছোঁ। ভাবিছে নেকি মই এওঁতকৈ আৰু ওপৰত? দেখাই ইফালে দেখা। এতিয়া তলত নিদিওঁ, ওপৰতে খাম মই। ধুনীয়া পকিছে। তেওঁ ভাবিছে আমাৰ দাঁত আছে তো। তেওঁ তলত খাইছে, মই ওপৰত খাইছোঁ। আমাক পাৰিব নেকি? আমি আৰু ওপৰত। তথাপিতো মই কি বুদ্ধি কৰি গছত উঠাই দিছোঁ। পাৰিবা আমাক? মই এদিনাখন পাহৰা নাইতো ফ্ৰেণ্ডছ। মোক যিটো কৰিলে এওঁ, তলা মাৰি কেঁচা আম কুটি মোক যেনেকুৱা ধৰফৰালে, আজি মই এওঁক গছতে ধৰফৰাব খুজিলোঁ, কিন্তু মোতকৈ আৰু উচ্চটো। মানে কথাতে কয় নহয়, গাঁৱৰ আৰু টাউনৰ বহুত পাৰ্থক্য আছে।
ফ্ৰেণ্ডছ, আমি দুইজনেই বহুত তামচা কৰি থাকোঁ। বহুতকে দেখা যায় বিয়াৰ পিছত এবছৰ বা দুবছৰ ঠিকে থাকে, তাৰপিছতেই মানে দূৰকৈ থাকে। কথা পাতিলেও মানে ইজনে সিজনক মানে দেখিব নোৱাৰে। আমি সেনেকুৱা নহয়, আৰু আনক জ্বলাবলৈকে নহয়। কিন্তু কাজিয়া লাগে বাৰু, চব হেৰিৰে কাজিয়া হয়, কিন্তু কাজিয়াৰ ভিতৰত যিটো মিলা প্ৰীতি সেইটোহে আটাইতকৈ ডাঙৰ বস্তু। আৰু আমি দুইজনে এনেকৈয়ে থাকোঁ। আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব। এই সময়ত আমি বাহিৰত ওলোৱাটো খুব ভাল নহয়, কাৰণ যিটো পৰিস্থিতি হৈ আছে, আৰু এই পৰিস্থিতিত আমি আটাইকেইজনে ঘৰৰ ভিতৰতে থাকোঁ। মই ডিউটিত যাওঁ, হয়তো ছেফটি লৈ কিনে আহোঁ। আৰু আমাৰ এই গ্ৰুপটোত, এই ইউটিউবৰ যিটো গ্ৰুপত বহুত ভাল ভাল মানুহ আমাৰ লগতেই এই গ্ৰুপত আছে। ডক্টৰৰ পৰা আদি কৰি ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, মোৰ লগ সমনীয়াটো আপোনালোক জানেই। যিখিনি লগ সমনীয়া আছে সকলোখিনি ভালেই। আপোনালোকে ভিডিঅ'টো, আৰু আমাৰ গোটেইখিনি ফেমিলি, যেনেকৈ ফেচবুকত আমাৰ এটা গ্ৰুপ থাকে, হোৱাটছএপত গ্ৰুপ থাকে, আমি ইউটিউবতো ঠিক তেনেকৈ এটা ফেমিলি হৈ আছোঁ। আপোনালোকৰ কিবা সুবিধা দুখ সুখৰ কথা আমালোকে শ্বেয়াৰ কৰিব। আমিও পাৰালৈকে আপোনালোকলৈ শ্বেয়াৰ কৰিম, যাতে আমি এনেকৈ চাৰা জিন্দেগী হাঁহি ফূৰ্তিৰে আপোনালোকৰ লগত থাকিব পাৰোঁ, কটাব পাৰোঁ। আপোনালোকে আমাৰ ভুলবোৰ আঙুলিয়াই দিব, আৰু মোৰ তলত মোৰ ফোন নাম্বাৰটো দিম। যদি কিবা আপোনালোকে বেয়া পায়, আপোনালোকে ডাইৰেক্ট মোক ফোন কৰি জনাব প্লিজ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, দুই এজনে আমাৰ কমেণ্ট বক্সত দুটামান অকণমান বেয়া লাইনত লিখিছে। মানুহকেইটা আমি চিলেকশ্যন কৰিছোঁ, আৰু সেইকেইটা গম পোৱা গৈছে। আপোনালোক প্লিজ চোৱাৰ কাৰণে, আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। কাৰণ আমাৰ ল'ৰা ছোৱালী আছে ঘৰত, আপোনালোকে বেয়া কমেণ্ট নকৰিব। পাৰিলে মোৰ নাম্বাৰটো তলত দিম, যি গালি পাৰে মোকে গালি পাৰিব। কিয় কৰিছে, কি কৰা নাই। ইউটিউবটো আপোনাৰো নহয়, মোৰো নহয়। ইয়াৰ মালিক আছে আমেৰিকাত। মোবাইলটো কিনিছোঁ যিহেতু, মোবাইলটো ক'ত কি বস্তু কৰিব পাৰি আমি গোটেইখিনি পঢ়ি শুনি কৰিব লাগে। আৰু ইউটিউবৰ গাইডলাইনবিলাক বহুতে নাজানে, সেইকাৰণে চাগে দুই এটা বেয়া কমেণ্ট লিখিছিলে। প্লিজ আপোনালোকে এইটো কাম নকৰিব। আৰু পাৰিলে মোৰ নাম্বাৰটো আজি মই দি দিম। যদি কিবা ভুল পায়, বা মোক যদি দেখিব নোৱাৰে, বা মোক যদি বহুত গালি পাৰে, ক'ৰবাত ৰাস্তা ঘাটে যদি কিবা পৰে, মোৰ নাম্বাৰটো দিম। মই নিজে গৈ আপোনালোকৰ আগত থিয় হ'মগৈ। প্লিজ আপোনালোকে কমেণ্ট বক্সত বেয়া শব্দটো নেলিখিব, কাৰণ ল'ৰা ছোৱালীয়ে চাই। মোক যি পাৰে মোকে পাৰিব, মই বেয়া নাপাওঁ। আমি তেনেকুৱা ভিডিঅ' কৰাও নাই, যিটো আপোনালোকে আমি যিটো বেয়া ভিডিঅ' হ'ল হয়, তেতিয়াহ'লে আমাক সেনেকুৱা কৰিলে আমি হেৰি কৰিলোঁ হয়। কিন্তু ভিডিঅ'টো সেনেকুৱা নহয় বাৰু, এনেই ঘৰৰ যিটো পৰিৱেশ আমি সেইটোকে দেখাই থাকোঁ। আৰু ছ'চিয়েল মিডিয়াটো আপোনালোকে সকলোৱে জানে, ছ'চিয়েল মিডিয়াটো কেনেকুৱা। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰি জনাইছোঁ, যাতে ছ'চিয়েল মিডিয়াটো আপোনালোকে ভালদৰে ব্যৱহাৰ কৰক। আমিও পাৰালৈকে ভালদৰে ব্যৱহাৰ কৰিম। আমি নাজানো, অৱশ্যে আপোনালোকতকৈ আমি বহুতেই সৰু, আমি বহুত ষ্টাইলো নকৰোঁ। যিখিনি জেনুইন মানুহ, আমি যেনেকৈ আল্লাই দিছে বা ভগৱানে যেনেকৈ দিছে, আমি সেইখিনিও নেদেখাওঁ। আমি পাৰিলে সাধাৰণ মানুহৰ লগত জীৱন নিৰ্বাহ কৰোঁ। আৰু আপোনালোক আমাতকৈ বহুত ডাঙৰ, আপোনালোক সকলোৱে ভাল। ধন্যবাদ।